ফ্ৰেন্ডছ সকলোকে স্বাগতম জনালো মোৰ আন এটা ভিডিঅ'লে। আজি এটা বিশেষ অনুষ্ঠানলৈ যাবলৈ ওলাই আছো। তাত গৈ কি কৰো কি নকৰো সকলোৱে চাই থাকিব। বিশেষ অনুষ্ঠানটোলৈ যোৱাৰ আগতে আমাৰ টাউনত দুটামান কাম আছিলে। তাৰে এটা কাম হ'ল গাৰ্গী পৰীক্ষাত পাছ কৰাৰ পিছত আমি একো দিয়া নাছিলোঁ, সেইবাবে ভাবিলোঁ তাইক স্মাৰ্ট ৱাটচ এটা কিনা যাওক। আৰু তাৰপিছত টাউনত মাও আছিলে, মাকো লগ কৰিম। সেয়া তাহাঁতে স্মাৰ্ট ৱাটচটো আনবক্সিং কৰি আছে। বা মুখত যে হাঁহি যোৱাই নাই, ইমানেই ফূৰ্তি চাওকচোন, ব্লাছ কৰি আছে। আৰু তাই মানে গ্ৰে কালাৰটো ভাল পায়, আৰু তাই সেইকাৰণে স্মাৰ্ট ৱাটচটোৰ ফিটাডালো গ্ৰে কালাৰে পাইছে, আৰু সেইকাৰণে তাই বেছিয়ে ফূৰ্তি পাই গৈছে। আৰু তাৰপিছত এয়া স্মাৰ্ট ৱাটচ কিনাৰ পিছত আমি মাক লগ কৰিম, কাৰণ মাও আছে টাউনত। মায়ে মানে মোক কুৰ্তি এটা দিব, আৰু মানুহজনকো একো দিয়া হোৱা নাছিলে বাবে মানুহজনকো শ্বাৰ্ট এটা দিব। মোৰ কাৰণে কুৰ্তি চাই আছে। আৰু ইয়াৰ ছাইডত চাওকচোন, মানুহজনে শ্বাৰ্ট ট্ৰায়েল কৰি আছে। তাৰ মাজতে আমি চেলফিও উঠিলোঁ শ্বপিং কৰা হোৱাৰ পিছত। মোৰ বাদে চবকে ভাল লাগিছে, মুখে বৰ বেয়া লাগিছে চবতকৈ দেখিবলৈ, নে কি কয়? এয়া মাক বিদায় দি অহাৰ পিছত কেকটো কিনিবলৈ আহিছোঁ। অলপ বৰষুণো দি আছে, আৰু ইমান যে ভিৰ নহয় বা, আজি দেৰিয়ে হ'ব আৰু যাওঁতে আমাৰ পৰাই। এয়া কেকৰ দোকান পালোঁহি কোনোমতে। কেক দুটা অৰ্ডাৰ দি দিলোঁ, তাত নাম চাম লিখিবলৈ দিয়া হ'ল। আৰু এয়া তাতে চেলফি এখনো উঠি ল'লোঁ দুইজনে আমি। তাৰপিছত মানুহজনক তাতে থৈ মই আকৌ বেলেগ এখন দোকানলৈ আহিলোঁ কেণ্ডেল কিনিবলৈ। বাৰ্থডেত যদি কেণ্ডেল নাথাকে ভাল নালাগে, হয়নে নহয়? কি কয়? এয়া এই বিশেষ জেগাটোলৈ অনুষ্ঠানটোলৈ আহি পোৱাহিয়ে নাই, কাৰণ কিয় বাটত ইমান বৰষুণ। আৰু কেকটো আমাৰ লগত আছে, এতিয়া চব মানুহ ৰখি আছে আমাৰ কাৰণে, কাৰণ কিয় ফোনৰ ওপৰত ফোন আহি আছে, কেক কাট কৰিব লাগে। পামহি আৰু তাৰপিছত দেখাম সেই বিশেষ অনুষ্ঠানটোনো কাৰ, চাই থাকক। এই বিশেষ অনুষ্ঠানটোলৈ আহি পালোঁ। বিশেষ অনুষ্ঠানৰ গৰাকী হ'ল আমাৰ ভাগিন। কি নামটো? ডাৰ্লিং। মোৰ ডাৰ্লিং এইটো। ডাৰ্লিঙৰ আজি বাৰ্থডে ন, সকলোৱে ডাৰ্লিঙক আশীৰ্বাদ কৰিব। তোমাৰ আজি কিমান বছৰ হ'ল? 5 বছৰ। ভালকৈ কোৱা, 5 বছৰ বুলি কৈছে ন? তাৰ আজি 5 বছৰ হৈছে। সকলোৱে আশীৰ্বাদ কৰিব। এতিয়া আমি কেক কাট কৰিম, চাই থাকক ভিডিঅ'টো। এয়া হ'ল তাৰ বাৰ্থডে কেক দুটা আমি যে লৈ আহিছিলোঁ, এই দুটা কেকেই হ'ল মোমায়েকৰ লগত লগ লাগি কেক কাট কৰি আছে। আৰু এই কণমানি দুজনী চাওকচোন, তাৰ হ'ল সেই দুজনী বান্ধৱী, নতুনকৈ স্কুললৈ গৈছে যে, সেয়া বান্ধৱীকো মাতিছে বাৰ্থডেলৈ। আৰু ওচৰত সকলো ঘৰৰ মানুহ আছে, সেইফালে ভিনদেউ আছে, সেইফালে বেলেগ মানুহো আছে। এই যে ফুটাই দিলে ইমান, চব কেকটোতে পৰিলে, পিছত যে ইমান অসুবিধা হৈছে। এয়া অকণমানি দুজনীক চাওকচোন, কেক খুৱাইছে, ইমান কিউট। এয়া মাউণ্টেইন কাৰ লাগে তাক। এই মাউণ্টেইন কাৰখন আনি দিয়াৰ পিছত চাওকচোন, ফিটিং কৰিব পৰা নাই, চবেই একদম ঘেৰি ধৰিছে, ইমানেই ফূৰ্তি তাহাঁতৰ গোটেইকেইটাৰে। এয়া আমাৰতো ডাৰ্লিঙৰটো ক'বই নালাগে, তাৰ মন পচন্দৰ কাৰ পাই গৈছে ন। ইফালে খাবলৈ মাতি আছে, কিন্তু খাবলৈ যাব পৰা নাই, কাৰণ কিয় ফিটিং নকৰালৈকে আৰু সেইটোতো আৰু খোৱাটো বাৰু অসম্ভৱ কথা। এয়া চাওকচোন, গোটেইকেইটা পোৱালি একেবাৰে ঘেৰি ধৰিছে একেবাৰে। এয়া তাহাঁতে খাবলৈ বহিছে আৰু ভাত খাই আছে। তাৰ মাজতে আমি কেইজনীয়ে পথাৰলৈ গ'লোঁ। তাহাঁতৰ ওচৰতে হয় আৰু পথাৰখন। ইমান ধুনীয়া পৰিৱেশ, কি ক'ম। তাতে ফটো উঠিলোঁ। মই আকৌ দুটামান ৰিলচো বনাই ল'লোঁ, কাৰণ ইমান ধুনীয়া পৰিৱেশ, ৰিলচনো নবনাই থাকোঁ কেনেকৈ। এয়া মোৰ ৰিলচ চাওকচোন। ভিডিঅ'টো কেনেকুৱা পালে জনাবচোন। ভাল পালে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। থেংক ইউ।